গুড মৰ্ণিং। আজি ইমানেই দেৰি হ'ল, ছোৱালীজনীক একেবাৰে চিম্পল টিফিন ৰেডি কৰি দিলোঁ। এইফালে চুজি অকণ বনাই দিলোঁ, তাৰপিছত নিমখীয়া হিচাপত আলু অকণমান ফ্ৰাই কৰি দিলোঁ এনেকৈ। আৰু দেৰি হোৱা দেখি মই আইতাককে ক'লোঁ চুলিখিনি বান্ধি দিবৰ কাৰণে। এয়া আইতাকে বান্ধি দিছে। জানো কেলৈ বিষাইছে লোৱা। আৰু আমাৰ আজি ছোৱালীক খুৱাই দিছোঁ দেই, মানে কি তাইৰ আঙুলিটো বোলে বিষাই আছে। কালি কি হ'ল, স্কুলত দুখ পাই আহিছে। চাওঁ কোনটো আঙুলি, এইটো বেণ্ডেজ বেণ্ডেজ মাৰি লৈছে দেই। খোৱা জলদি খোৱা। আজি এনেকৈয়ে দিছোঁ আৰু ভাতটোতো এনেও নাখায়ে। আৰু আজি চুজিকে আৰু আলুকে অকণ খাই থৈ যাওঁ আৰু তাৰপিছত এইফালে টিফিন এয়া ৰেডি কৰি দিছোঁ অকণ অকণ। লোৱা। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। ইমান ঠাণ্ডা আৰু লৰালৰিকৈ ছোৱালীক থ'বলৈ আহিবলগীয়া হ'ল দেই। বতৰ বহুত বেয়া আজি। বৰষুণ দিছিলে চিক চিককৈ, এতিয়া যেনিবা এৰিলে আকৌ পূৰা ঠাণ্ডা পেলাই দিছে। আৰু সেই একদম লৰালৰিকৈ ওলাই মেলি আহিলোঁ। এতিয়া থৈ আহিছোঁ, এতিয়া থৈ পিনে ঘৰলৈ বুলি। আৰু মই বোলো ভিডিঅ'টো ইয়াতে আৰম্ভ কৰি দিওঁ। ঘৰত কৰিবলৈ নহ'লে আৰু সকলোকে স্বাগতম জনাইছোঁ দেই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থাকক, সুস্থ থাকক। আৰু মোৰ বৰ্তমান ভালেই। এয়া মিষ্টাৰ পৰা গাড়ী চলোৱাত লাগি আছোঁ। ইমান ঠাণ্ডা, মোৰ মানে মাতিও লোৱা নাই। আৰু লাহেকৈ গুচি আহিলোঁ যে ৰিক্সাবোৰ আনিবলৈ নহ'লে, সময়ে নাপালোঁ মানে। আৰু তাকে আজিৰ দিনটো ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আৰু মানে কি স্কুল নানো বুলিয়ে ভাবিছিলোঁ বতৰটো চাই। আকৌ এদিন ইমান ক্ষতি হৈছে, যোৱাটো সপ্তাহত মানে বহুত দিন ক্ষতি হৈছে। আকৌ নেক্সট সপ্তাহত এক্সাম হ'বই, নটিচ মানে পালোৱেই। আৰু সেইকাৰণে বোলো যোৱা ৰিভিজন দি থাকে, সেইকাৰণে লৈ আহিছোঁ আৰু উপায় নাই। এতিয়া তাকে ভিডিঅ'টো ইয়াতে আৰম্ভ কৰি থৈ গৈছোঁ। আৰু দিনটোৰ কাৰণে আপোনালোকক আজি লগ পাই থাকিম, চাই থাকিব যদি ভাল লাগে ভিডিঅ'টো শেষলৈকে। আৰু শেষত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। ৰাস্তাটো মানে হেৰি বৰষুণ দিলে অলপ বোকা বোকা টাইপৰ হৈ যায়, বহুত দিগদাৰ। আৰু এইডোখৰ কলনীৰ পৰা মানে ওলাই এইডোখৰ ৰাস্তাটো বহুত বেয়া। তাকে এয়া ৰাস্তা নেদেখে বাৰু এতিয়া ইয়াৰ পৰা। ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব দেই শেষলৈকে। এতিয়া যাওঁ, এতিয়া ঘৰ পাই লওঁগৈ, তাৰপিছত কণ্টিনিউ কৰি যাম। ঠিক আছে। তোৰ চক একদম মানে কোলা হৈ আছে আৰু আজি চাগে দিনটো ৰ'দটো নেদেখিমেই নেকি। মিষ্টাৰ পূৰা কাহ ভালেই হোৱা নাই, মানে আজি এসপ্তাহ হৈ গ'ল দৰৱ খাই খাই, কাহ ভালেই হোৱা নাই। ৰাতিপুৱা টাউনখন চাওক, একদম মানে ভিৰ কমি থাকে। আৰু অলপ দেৰি পিছত আৰু মানে বহুত ভিৰ হৈ যায়। এতিয়া চাওক ভাল লাগে, এতিয়া ভিৰটো কম যে। আৰু এয়া চাওক দলমুখ চাৰিআলি, আকৌ দেখাই দিছোঁ দেই, দেখাই থাকোঁ বাৰু ৰাতিপুৱা পৰিৱেশটো। কৃষ্ণ, ৰাতিপুৱা আকৌ দেখাই দিছোঁ দেই আপোনালোকক শিৱদৌলটো। হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়। আহি পায়ে চাহ অকণ বনাই লৈছোঁ দেই, লাল চাহ, লগত আছে বিস্কিট, সিমানে আৰু। এতিয়া একদম চাহকণ খাই লওঁ, বহুত ঠাণ্ডা লাগি আহিছে। ৰাতিপুৱা যাওঁতেতো চাহ খোৱা নহ'লে, আৰু এতিয়া আমি দুটাই খাই লৈছোঁ দেই। এয়া চাওক একদম কালাৰফুল ৰিং পাপৰ, পেকেটৰ ভিতৰত মানে দেখিয়ে ইমান ধুনীয়া লাগিছে। মানে বনাই পিনে খাবলৈকে মন যোৱা নাই। তথাপিতো এতিয়া নাখালে নহ'ব নহয়, খাবই লাগিব। আৰু ময়ো ৰাতিপুৱাই পাতলীয়া আহাৰ বনালোঁহি, আৰু সেয়া পিঠা বনাই দিলোঁ, ইজি আৰু সেইকেইটা। সেইটো বনাবলৈ মই বহুত ইজি পাওঁ, কাম বন বেছি থাকিলে সেইটোকে বনাই দিওঁ আৰু পটককৈ হৈ যায়, তাকে বনালোঁ। আৰু এইফালে ৰিং পাপৰ কেইটামানো মানে ভাজি লৈছোঁ। আৰু
মানে কাম বনখিনি কৰিলোঁ কাম বন কৰাৰ পিছত আৰু এইবিলাক মানে খোৱাৰ যোগাৰ হয়েই নহয় কৰিবলগীয়া হয় নহয় টাইমতে সেই এতিয়া এয়া কৰিলোঁহি আৰু আজি ৰাতিপুৱা পাতলীয়া আহাৰ এনেকৈ আৰু খাম পিঠা আৰু ৰিং পাপৰ এতিয়া আমাৰ আজি ৰাতিপুৱা মানে কি বুলি ক'ম ব্ৰেকফাষ্টটো পূৰা ৰেডি হৈ গ'ল এইফালে মিষ্টাৰলৈ দি পঠিয়ালোঁ তাৰপিছত এতিয়া আমি খাম আৰু এইফালে চাহপাতি দিছোঁ আজি গাখীৰৱালাজন নাহে আৰু ৰাতিপুৱা মানে কি পেকেটৰ গাখীৰ খাবলৈ মন নাযায় গৰু গাখীৰ চাহকণ খাই মানে পেকেটৰ গাখীৰ চাহ খাবলৈ মনেই নাযায় সেইকাৰণে এতিয়া লাল চাহ খাই আকৌ খাই দিওঁ হয়তো মানে বতৰটো বেয়া কাৰণে দেৰিকৈ আহিবও পাৰে তেওঁ তাকে এতিয়া লাল চাহ সেয়া উতলি আছে আৰু এতিয়া অলপ বতৰটো মুকলি কৰিছে যে সেয়া এনেকুৱা মানে মুকলি হ'লেহে ভাল লাগে কাম কৰি ভাল লাগে একদম ডাৱৰীয়া বতৰ হ'লে মানে কাম চাম কৰিবলৈ মন নাযায় কাপোৰ কানি লৈ একদম ধুনীয়াকৈ বহি থাকিবলৈ মন যায় আৰু টিভি চিভি চাই থাকিবলৈ মন যায় আৰু তেনেকৈ হ'লেতো নহ'ব আৰু এতিয়া বতৰটো ভাল হৈছে আৰু এইফালে চাহবোৰ উতলিলে মই চাহ তাহবোৰ বাকি লওঁ দেই খাই লওঁ তাৰপিছত আকৌ লগ পাইছোঁ আপোনালোকক আজি ঠাণ্ডা বতৰৰ পাচলি এয়াই দেই চব্জি একেবাৰে নাইকিয়া হৈ গৈছিলে এইফালে জাতিলাওহে আছিলেগৈ আৰু জাতিলাও ইমান খাবলৈ মন নাযায় তেনেকৈ আছে আৰু এতিয়া এয়াকে লোৱা হ'ল ইয়াকে বনাম আৰু কিবা কৰি ৰাতিপুৱা ইমানেই বৰষুণ দিলে আৰু এতিয়া বতৰ বহুত ধুনীয়া হৈ গ'ল পূৰা ফটফটীয়াকৈ ৰ'দ ওলাই গ'ল আৰু মোৰ মনত পৰিলে কাপোৰখিনি মানে ৰাতিপুৱা লৰালৰিকৈ সেইটো ঘৰটোতে ভিতৰতে মেলি থৈ গৈছিলোঁ আৰু এতিয়া বোলো ইমান ধুনীয়া ৰ'দটো ওলালে কাপোৰখিনি বোলো ৰ'দত ভালদৰে দি থৈ যাওঁ শুকাবলৈ কাৰণে আৰু ৰাতিপুৱা মানে ভবাই নাছিলোঁ দেই এনেকুৱা ধুনীয়া বতৰ কৰিব বুলি ৰ'দটো দি দিব বুলি আৰু এতিয়া একদম লগালগ ৰ'দ দি দিছে ভাল লাগে এনেকুৱা বতৰতহে ভাল লাগে আৰু এতিয়া ঠাণ্ডা দিনত আৰু ৰ'দটো ওলালেহে ভাল লাগে ন আৰু ভিডিঅ' সেয়াই ভালদৰে কৰিবই পৰা নাই মাজে মাজে এনেকৈ থাপতে অকণ কৰি দিছোঁ আৰু গোটেইখিনি দেখাবলৈ হ'লে আৰু এখন মানে বহুত দীঘলীয়া হ'বগৈ ন সেইকাৰণে মাজে মাজে যিকণ মানে পাৰিছোঁ সেইকণকে দেখাইছোঁ দেই আপোনালোকক মই মানে ভাতটো পাতি থৈ আহিছোঁ তাৰপিছত চব্জি তব্জি বনাবলৈ আছেই এতিয়া দুপৰীয়াৰ খানাটো বনাই আছোঁ আজি মানে দুপৰীয়াৰ সাজটো বহুত চিম্পল হ'ব এইফালে মিক্স ভাজি এখন বনাই আছোঁ ভাজি নহয় আৰু অলপ থুপথুপীয়াকৈ বনাম তেতিয়া দাইল চাইল নবনালেও হ'ব এইফালে মটৰ ফুলকবি আলু চালু এনেকৈ দি পিনে আৰু আজি এয়া দেখিছেনে মূলাৰ বোলো একদম চিম্পল ৰেচিপি এটা আপোনালোকক দি দিওঁ মানে মূলা চবেই মানে বিধে বিধে বনাই খায় বাৰু আৰু কিছুমানে মূলা খাই বেয়াও পায় আৰু আমি কিন্তু ভাল পাওঁ আমাৰ ঘৰত খাওঁ আৰু সৰু সৰুকৈ ভাজিলেও খাওঁ তেলতে তাৰপিছত খিচিৰি চিচিৰি দি খাওঁ আৰু কেতিয়াবা মাছৰ লগতো এনেকৈ খাওঁ মানে বেয়া নাপাওঁ আৰু আজি যিহেতু সুদা ভাত মানে নিৰামিষ আৰু সেইকাৰণে বোলো কিনো সেইখিনি খাম অকণমান বোলো মূলাখিনিকে টেষ্টি কৰি বনাই লওঁ আৰু তেতিয়া ভাতকেইটা খাই ভাল লাগিব সেইকাৰণে বোলো বনাওঁ আৰু আপোনালোকক বোলো ৰেচিপিটো চিম্পল ৰেচিপি আৰু বোলো দেখাই দিম কেনেকৈনো মই বনাওঁ আৰু এতিয়া এইখিনি কাটিবলৈ আছেই উলিয়াই লৈছোঁ কাটি মেলি চব যোগাৰ কৰি লওঁ তাৰপিছত আপোনালোকক দেখাম দেই চাই থাকিব এতিয়া ৰেচিপিটো বোলো মই কেনেকৈ বনাম তাকে দেখাই দিওঁ এইবিলাক চব যোগাৰ কৰি মেলি ল'লোঁ এইফালে মূলা আলু মানে একেটা চাইজতে কাটিছোঁ আৰু মূলা আৰু আলু বইল কৰি লৈছোঁ দেই অকণমান বইল কৰি পানীখিনি পেলাই দিছোঁ তাৰপিছত এইফালে পিঁয়াজ এটা এনেকৈ কাটি লৈছোঁ সৰু সৰুকৈ আৰু এইফালে পাঁচফোৰণ অকণমান লৈছোঁ আৰু একদম মছলাৰ নামতহে লৈছোঁ দেই অকণমান কাৰণ আমাৰ দেউতাই খাব যে আৰু বেছিকৈ দিলে নাখাব সেইকাৰণে অকণমান দিছোঁ আৰু মানে গোন্ধটোৰ কাৰণে টেষ্টটোৰ কাৰণে অকণমান তাৰপিছত এইফালে শুকান জলকীয়া এটা লৈছোঁ আৰু আদা নহৰু অকণমান সেনেকৈ মানে খুন্দি লৈছোঁ তাৰপিছত লৈছোঁ বিলাহীটো এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ
আৰু এফালে এতিয়া তাত দিবৰ কাৰণে গৰম পানী অকণমান কৰি লৈছিলোঁ আৰু এতিয়া এফালে কেৰাহীখন পাতি দিছোঁ আৰু এতিয়া কেৰাহীখন গৰম হ'বলৈ দিম ভালদৰে আৰু এতিয়া এনেকৈ চাই লৈছোঁ কেৰাহীখন পূৰা গৰম হৈ গ'ল এতিয়া মই ইয়াতে তেলখিনি দি দিম আৰু ইমানটো জোখতে তেল দিছোঁ আমি মানে বৰকৈ তেল চেল দি পিনে নাখাওঁ দেই সেইকাৰণে অকণহে দিওঁ আৰু তেলখিনি ভালদৰে গৰম হ'বলৈ দিলোঁ তাৰপিছত ইয়াতে পাঁচফোৰণ কেইটামান প্ৰথমতে দি দিছোঁ আৰু শুকান জলকীয়াটো দি দিছোঁ এতিয়া এইখিনি ভালদৰে ফুটিবলৈ দিম এইখিনিতে ভালদৰে হৈ গ'ল ইয়াতে এতিয়া পিঁয়াজখিনি দি দিছোঁ আৰু এতিয়া পিঁয়াজখিনি ভালদৰে ব্ৰাউন কালাৰ হোৱালৈকে ভাজি দিম আৰু এতিয়া এইখিনি পিঁয়াজখিনি ভজা হৈ গৈছে ব্ৰাউন কালাৰ হৈ গ'লগৈ আৰু এতিয়া ইয়াতে আদা নহৰুখিনি দি দিছোঁ আৰু এতিয়া এইখিনি আদা নহৰুখিনি কেঁচা গোন্ধটো যোৱালৈকে আৰু অকণমান সময় ভাজিম একেবাৰে মিডিয়াম ফ্লেমতে ভাজি আছোঁ আৰু এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ নিমখ হালধি লাগিবই আৰু দিবলৈ আৰু ইয়াত হালধি দি দিছোঁ আৰু এতিয়া ইয়াতে বিলাহীখিনি দি ভাজিম আৰু এতিয়া বিলাহীখিনি অকণমান সময় ভাজি এতিয়া ইয়াতে মছলাখন দি দিছোঁ আৰু অকণমান পানী দি দিছোঁ ইয়াতে যাতে মছলাখিনি আৰু এইখিনি মছলাখিনি ৰেডি হৈছে পানীখিনি শুকাই পিনে তেলটো অকণমান বিৰিঙিবলৈ ধৰিছে আৰু এতিয়া মই ইয়াতে এই বইল মূলাখিনি দি দিছোঁ আৰু এতিয়া ভালদৰে এইখিনি মছলাখিনিৰ লগত মিলাই দিছোঁ মানে বইল হৈয়ে আছে যিহেতু সেইকাৰণে বহুত দেৰি মানে ভাজিব নালাগে আৰু একেবাৰে মিডিয়াম ফ্লেমতে ভাজি এইখিনি 2-3 মিনিটমান সময় ভজাৰ পিছত এতিয়া ইয়াতে পানীখিনি দি দিম পানী অকণমান দি দিছোঁ ইয়াতে ইমানটো জোখতে দি দিছোঁ বেছি পানী হ'লে খাবলৈ বেয়া হ'ব আপোনালোকে ইয়াত মছলা জলকীয়া যিমান খাব পাৰে দি দিব পাৰে আৰু আমাৰ মানে কম খাওঁ যে সেইকাৰণে অকণ দি দিছোঁ আপোনালোকৰ সোৱাদ অনুসৰি দি দিব যিমান পাৰে জ্বলা খাবলৈ আৰু মছলা আৰু এতিয়া এইখিনি ভালদৰে উতল আহিবৰ কাৰণে ঢাকন মাৰি দিছোঁ আৰু এতিয়া এইখিনি পূৰা ৰেডি হৈ গ'ল বেছি টাইম নালাগেই কাৰণ পানীও গৰম কৰি লৈছোঁ তাৰপিছত আৰু এয়া মূলা আলুখিনিও বইল কৰিয়ে লৈছিলোঁ সেইকাৰণে টপকৈ হৈ গ'ল আৰু ইয়াতে এতিয়া মই ধনিয়া অকণ কাটি থৈছোঁ এতিয়া নমাবৰ সময়ত ধনিয়া অকণ দি দিছোঁ ধনিয়া দিবও পাৰে নিদিবও পাৰে দেই আপোনালোকৰ কথা মোৰ ধনিয়া আছিলে কাৰণে এতিয়া দি দিছোঁ আৰু ধনিয়া নিদিলেও ভাল লাগে আৰু এতিয়া এইখিনি পূৰা ৰেডি হৈ গ'ল গেছটো অফ কৰি দিম গৰমে গৰমে ভাতৰ লগত বঢ়িয়া লাগে খাবলৈ এনেকৈ যদি কোনোবাই এয়া অলপ এনেকৈ মানে থুপথুপিকৈ বনাই দিছোঁ আৰু চব মিক্স কৰি পিনে তাৰপিছত আৰু ইয়াতো মূলা হৈ গ'ল আৰু আজিৰ দিনৰ খানাটো এনেকৈ আহিলে দেই স্কুলৰ পৰা আৰু লগত এয়া দেখিছেনে চিপছ তাৰপিছত এইটো ইমান ঠাণ্ডাত এইটো লৈ আহিছে লাচিটো এনেই কাহ হৈ আছে তাই আৰু কাহ হ'ব দে ৰ'বা সেয়া আনিবই নালাগিছিলে কাপোৰ খুলি লোৱা কি কৰিলা যিকেইদিনত খালাই ঠিক আছে কাপোৰ কানি খুলি লোৱা ভৰিহাত মুখ হাতবিলাক ধুলা বোলা ছোৱালীক পঢ়িবলৈ আনিলোঁ এয়া অলপ দেৰি পঢ়িলে আৰু এতিয়া মানে ৰেষ্ট লৈছে বোলে তাই আৰু তাইৰ ৰেষ্ট লওঁতে বোলো ময়ো অকণমান ভিডিঅ' কৰি লওঁ মানে পিছবেলা ভিডিঅ' কৰিবলৈ নহ'লেই ভাত পানী তাই অহাৰ পিছত ভাত পানী খালোঁ আৰু
তাৰপিছত ভাত পানী খোৱাৰ পিছত আকৌ বাকী পিছবেলা কামবোৰ লাগিয়ে যায়নে সেইবিলাক কৰিলোঁ আৰু দেখাবলগীয়া একো নাছিলে আৰু সেইকাৰণে এতিয়া তাইও ৰেষ্ট লৈছে বোলো ময়ো পটককৈ মনত পৰিলে পাহৰিয়ে গৈছিলোঁ ভিডিঅ'টো কৰিছিলোঁ বুলি আৰু বোলো এতিয়া অকণমান কৰি দিওঁ আৰু ভিডিঅ' তাহাঁতৰ এক্সাম হ'ব এতিয়া 18 তাৰিখৰ পৰা আকৌ মানে এক্সামবোৰ ইমান হৈ থাকে নহয় আগতে আমি এক্সাম বুলি ক'লে মানে লাগিলে ইউনিট টেষ্টেই হওক কিমান ভয় খাওঁ আৰু এতিয়া মানে সিহঁতৰ একেবাৰে ভয় নাই দেই আমাৰ ছোৱালীজনীতো একেবাৰে ভয় নাই মানে এক্সাম বুলি ক'লেও আৰু এই মানে ভয় নকৰে আৰু কৈছোঁ নহয় আৰু এইফালে আমাৰ মিষ্টাৰ পাই গ'লে দেই আকৌ লগত চিপছ আনিছেই নহয় এতিয়া সেয়া পঢ়ি ৰেষ্ট লৈছে এতিয়া চিপছ খাব চিপছকে খাই থাকে দিনটো মানে মানা কৰিলেও নুশুনে যিমান যি খালেও মানে এই পেকেটটো নাখালে লাগিলে এটাই খাওক মানে শান্তি নাপালে তাই তেতিয়াহে মানে খাইছোঁ লাগে মানে বস্তু পেকেট এটা হ'লেও খাবই লাগিব লাগিলে 5 টকীয়াই হওক আৰু এয়া ইমান চিৰিছে যে এয়া দেখিছেনে একদম মাৰুক চবাইছে দেই ইমান খাব পাৰে ন চিপছ দিনটো মানে পানী 10 ঘণ্টা আনি দিয়ে পানী নিজে খালে তাতে আছে পানী খোৱা জলদি খোৱা পঢ়িবলৈ আছে এতিয়া একেবাৰে ৰাতিৰ সাঁজলৈ আহিছোঁ দেই এয়া দেখিছে নহয় চব মিক্স কৰি লৈছোঁ এইফালে প্ৰসাদ কেইটামান আছিলে কালিৰে আৰু আজি এতিয়া ধুই মেলি লৈছিলোঁ আৰু ফ্ৰিজত ভৰাই থোৱা আছিলে তাৰপিছত এইফালে মচুৰ দালি কেইটামান লৈছোঁ ধোৱা মগু কেইটামান লৈছোঁ চাউল আধা কাপমান লৈছোঁ আৰু তাৰপিছত মূলা এফাল আছিলে মূলা এফাল লৈছোঁ কাটি মেলি তাৰপিছত তিয়ঁহ মানে প্ৰসাদৰ লগতে থকা আৰু 2 পিচ আছিলে তাকে দি দিছোঁ আৰু আলু এটা আজি মানে খিচিৰি খাম তাতে ঠাণ্ডা বতৰ আৰু প্ৰসাদে মানে খিচিৰি থাকিলে খিচিৰি খাবলৈ মন যায় প্ৰসাদৰ খিচিৰি খুব ভাল লাগে খাই সেইটো কাৰণে বোলো আজি খিচিৰিকে খোৱা যাওক আৰু তাতে ঠাণ্ডা বতৰ পূৰা গৰমে খিচিৰি খাই কিমান ভাল লাগে ঠাণ্ডা বতৰত নহয় জানো এতিয়া তাকে খিচিৰিখিনি বোলো বনাই লওঁ আৰু ৰাতিৰ সাঁজটো আজি খিচিৰিকে খোৱা যাওঁ প্ৰথমতে মই বইল কৰি লৈছোঁ দেই তাৰপিছতে তেল মাৰি দিম আৰু আজি এয়া ৰাতিৰ খিচিৰি পূৰা ৰেডি হৈ গ'ল গৰমে মাৰি আনিছোঁ দেই অলপ পনীয়া হ'লে ভাল লাগে খিচিৰিটো খাই লগত আছে আমৰ আচাৰ জলকীয়া পিঁয়াজ 2 সিমানেই আৰু আজিৰ দিনটোৰ ব্লগটো মই সামৰি দিছোঁ গোটেই দিনটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব আৰু কোনোবা যদি নতুন ফ্ৰেণ্ড আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু হ'ব বুলি আশা কৰিলোঁ ঠিক আছে আজি আহোঁ বাই গুড নাইট